ককাই অসমৰ আকাশত কিয় কাকতৰ চিলা নে বৰদৈ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ চিলা চিলাৰাই চিলানে কাকতৰ চিলানে কাকতত থকা ভুৱা পৰিকল্পনা চিলা নে খেনে ৰঙা নীলা চিলা নে হাঁহিয়াতৰ পাত্ৰ ধুদৰ পচলা সৌবোৰ ঠোঁট যেন তেজ হেখনা খেন যেন লাগিছে চকুৰে নমনা অসমীয়া এইবোৰ ভাবি চাবৰ বহাগেই বতৰ কি জানি বোলো হয় 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 এ হয় নে বোলো হয় 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 বাতল শুৱনি কেতেকীৰ বাৰীতে কৰবাৰ ফেটি সাপে বাললে কেতেকী ফুলিলে তগৰো ফুলিলে ফেটি সাপে গপাগপ তাকেই গিলিলে তিল তিল কত তিল তিল পিঠা নাই কুঁহিয়াৰ আছে তাক পেৰুতাহে নাই অসমীয়াই ৰে বৰ ঘৰ মজিয়াত অসমীয়াই ৰে বৰ ঘৰ মজিয়াত বৰ খুটাই লাহৰ ঘূনে খাইছে তাত ধুদৰ আলি গহি হাত কাবতি অসমৰ ৰণুৱাই ৰং চাইছে গ'ল 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 এ গ'ল বুলি মাথো চিঞৰিলে তাকে দেখি সেনহঁতে ৰগৰ কৰিলে অসমীয়া এইবোৰ ভাবি চাবৰ বহাগেই বতৰ কি জানি বোলো হয় 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 এ হয় নে বোলো হয় 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 বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ চিলা বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত বৰ চিলা চিলাৰাই চিলানে কাকতৰ চিলানে কাকতত থকা ভুৱা পৰিকল্পনা থেংক ইউ অসীম খুব ধুনীয়া গাইছা আৰু গানটোত কিমান কথা যে লিখিছে ভূপেন দাই বৰ্মা আপোনাৰ পৰা জানিব বিচাৰিম কেনে পালে এই পাৰফৰ্মেঞ্চ মই গানটোৰ মাজত হেৰাই গৈছিলোঁ একচুৱেলি মই নৃত্যক তাকে কৈ আছোঁ কি যে গভীৰ অৰ্থপূৰ্ণ গান হয় হয় এই আঁৰত যে কি অৰ্থ আছে সিহঁতে বহুত সৰু হৈ আছে ইমান অৰ্থপূৰ্ণ গান এটা গাবলৈ একচুৱেলি অকণমান জোচটো আৰু অকণমান লাগিব বেটা হা অকণমান জোৰদাৰ গান সেইটো অলপ মোৰ গাটো বেয়া হৈ আছে বহুত কথা বুজাব খুজিছে ভূপেন দা ইয়াতেই হৈছিলে ৰেকৰ্ডিং আমাৰ লাখটকীয়াত হিজ মাষ্টাৰ্ছ ভইচ আহিছিলে ইয়াতে ৰেকৰ্ডিং কৰি লৈ গৈছিলে মই ৰুণুমী ঠাকুৰলৈও মনত পৰিছে ভইচ আছিলে তাতে যি নহওক বাবা ভাল গাইছ তই এতিয়া সৰু হৈ আছো আৰু ভাল গাবি কিন্তু খুটি নাটি বস্তুবিলাক অবজাৰ্ভ কৰিবলৈ যত্ন কৰিবি দেই বাবু ঠিক আছে ধন্যবাদ বৰ্মা অবজাৰ্ভ কৰিবা ন
নিশ্চয় কৰিম। সংগীতা বা আপোনাৰ পৰা জানিব বিচাৰিম। খুব সুন্দৰ গাইছা তুমি ধন্যবাদ মেম। আৰু সৰু সৰু কাজবিলাক যে খুব সুন্দৰকৈ দিছা মানে মোৰ মাজে মাজে দুই এঠাইত এনেকুৱা লাগিছে যেন ভূপেন দায়ে গাই দিছে নেকি সেই কাজখিনি মানে একিউৰেট তুমি কৰিছা আৰু তোমাৰ গায়কী খুব ভাল লাগিছে দেই এনেদৰে প্ৰেক্টিচ কৰিবা আমাৰ শুভেচ্ছা আছে হয় যেনেকৈ বৰ্মাই ক'লে সঁচাকৈ ভূপেন দাসে কিমান অবজাৰ্ভ কৰিছিলে নেচাৰেল হিষ্ট্ৰীকো যে সাপে কেনেকৈ ফাংচন কৰে বা কেনেকৈ প্ৰকৃতিৰ মাজত লীন হৈ থাকে তাকে হয় চ' মেটাফৰ্ছৰ মাজতো অবজাৰ্ভেশ্যনটো তেওঁ কিমান কৰিছিলে মেটাফৰটো ড্ৰ কৰাৰ কাৰণে চ' আমেজিং ভৱিষ্যতে বা আপোনাৰ পৰা জানিব বিচাৰিম বিশাল গান হয় আৰু বহি পেলাই সেইটো শুনি আছোঁ এটা শব্দ আৰু ভিজুৱেলাইজ কৰিব পাৰি নহয়নে ভাল গাইছা দেই ৰক্তিম ধন্যবাদ আৰু মেম। ভালকৈ প্ৰেক্টিচ কৰি থাকিবা বৰ্মা সংগীতা বাই যেনেকৈ কৈছে তোমাৰ বিৰাট ভাল হ'ব অল দ্য Thank you, ভেৰি ma'am. বেষ্ট থেংক ইউ। থেংক ইউ বা নিত্যা দা আপোনাৰ পৰা জানিব বিচাৰিম কেনে পাইছে আপোনাৰ শাগিৰ্দৰ পাৰফৰ্মেঞ্চ হেৰি ৰক্তিম ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি আছে হয় ভাল গাইছে আৰু ইমান সুন্দৰ গীত আৰু ভূপেন দাই মই আগতে কৈছিলোঁ যে প্ৰতি বহাগৰ একোটা অমৰ সৃষ্টিলৈ ভূপেন দাই আহিছিল আৰু ইয়াতে ফেটি সাপটো কৈছে যে এইটো মানে ভূপেন দাই সদায় অসম আৰু অসমীয়াক সাংঘাতিক ধৰণৰ কিছুমান ভাল পাইছিল কাৰণে সকীয়াই আছিলে গোটেই জাতিটোক হয় গতিকে ফেটি সাপবিলাকে আমাক অসমীয়াক গ্ৰাস কৰিব খোজাসকলকহে সকীয়াই আছিলে হয় গতিকে ইমান সুন্দৰ গান আমি মিঠুমুখ মই কথা পাতিছোঁ বোলে আমাৰ নোম শিয়ৰি উঠিছে যে ইমান কি সুন্দৰ গান ভাবিলে আৰু সুন্দৰ পৰিৱেশন তুমি চেষ্টা কৰিছা আৰু ভাল হওক মই ক'লোৱে তুমি ক্ৰমান্বয়ে উঠি আহিছা ওপৰলৈ হয় শুভেচ্ছা থাকিল থেংক ইউ ছাৰ। থেংক ইউ